আজি স্কুলৰ পৰা আহি পচলা খামহা বনাই থৈ দিবা ওকে মোৰ ছোৱালীৰ আবদাৰ মৰ্মে আজি মই কলপচলা বনাম আৰু আপোনালোককো দেখুৱাম আহকচোন চাওঁ কলপচলা মোৰ ঘৰতে আছিলে কলপচলাত আপোনালোকে জানেনে ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে পটাছিয়াম থাকে আৰু ভিটামিন থাকে আৰু এই পচলাই আমাৰ ব্লাড চুগাৰ আৰু প্ৰেছাৰো কণ্ট্ৰোল কৰাত সহায় কৰে কেনেকেনো বনাই আহকচোন চাওঁ প্ৰথমতে মই পচলাখিনি এনেকুৱাকৈ কাটি লৈছোঁ সৰু সৰুকৈ ইয়াতে যথেষ্ট পৰিমাণৰ আহোঁ থাকে আহখিনি আপোনালোকে সুন্দৰকৈ এৰাই ল'ব সৰু সৰুকৈ কাটি আৰু এইখিনি মই ধুই লৈছোঁ কলপচলা খাবলৈও বহুত সোৱাদ হয় আৰু মই দিবলৈ এটা মিডিয়াম সাইজৰ পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ এটা সৰু আলু দিছোঁ এটা লোৰ কেৰাহীত মই অকণমান তেল দিছোঁ মই তেল খুব কম ব্যৱহাৰ কৰোঁ আৰু মছলা খুব কমেই ব্যৱহাৰ কৰোঁ আৰু সেয়ে মোৰ ৰেচিপি সদায় হেলদি হয় তেলখিনি গৰম হোৱাত মই পিঁয়াজখিনি দি দিছোঁ আৰু জলকীয়াখিনি মই দি দিম দি পেলাই অকণমান লৰাই দিম যেতিয়ালৈকে পিঁয়াজখিনি ট্ৰান্সলুচেণ্ট নহয় বা অকণমান হালধীয়া ৰঙৰ নহয় এয়া মোৰ ঘৰৰে কলগছৰ পচলা হয় দেখিছেনে আপোনালোকে এয়া মোৰ ঘৰৰ কলগছ তাৰ পৰা মই পচলা উলিয়াই লৈছোঁ আমাৰ ৱেইট কণ্ট্ৰলতো এই পচলাই হেল্প কৰে লগতে ডাইজেষ্টিভ হেল্থো ভাল কৰে গৰমৰ দিনতো কলপচলা খাবলৈ খুবেই ভাল লাগে আৰু খুব উপকাৰী হয় আমাৰ পিঁয়াজখিনি ভাজা হোৱাত পচলাখিনি দি দিছোঁ কাটি থোৱা আৰু লগতে প্ৰয়োজন অনুসৰি নিমখ হালধি দি দিছোঁ আৰু লৰাই দি পেলাই ঢাকনি দি থৈ দিম এনেকৈ 10 মিনিটমান সময় ৰাখিম আপোনালোকে দেখিছে মই চামুচখনেৰে ভাঙি দিছোঁ সুন্দৰকৈ ভাঙা গৈছে আৰু এনেকুৱাকৈ লৰাই মই আকৌ ঢাকি থৈ দিম দহ মিনিটমান সময় আৰু 10 মিনিটমানৰ পিছত দেখিছে এয়া আমাৰ পচলা ভাজি হৈ গ'ল আপোনালোকে ল'ৰা ছোৱালীকো দিব ইয়াত যথেষ্ট পৰিমাণে আইৰণ থাকে পটাছিয়াম ভিটামিন আৰু এনিমিয়া ৰোগৰ পৰা আমাক বচায় মোৰ ছোৱালী আহি গ'ল স্কুলৰ পৰা এলো আমাক পচলা ভাজি তুমি খাব খুজিছিলা পচলা ভাজি থেংক ইউ কেনেকুৱা লাগিছে কোৱা থেংক ইউ